ইমান সোনকালে আহিলেই নে চাহ লওক দে যোৱাবাৰো দেখোন আমাৰ খেতিখিনি ভাল হৈছিলে পিছে বানপানীৰ কবলত পৰিহে আমাৰ খেতিখিনি হেৰুৱাব লগা হ'ল ক'লে কথাবোৰ নকবা সেই ৰমেনা ঘৰৰ সুধি পৰা এই বৰষুণ যাক নেৰাই হ'ল দেখোন এই নদীটো ইমান পানী বাঢ়িছে কিবা ভয় ভয়ে লাগে দেখোন মোৰ মৰিবলৈও যাবলৈ নিদিবি যি হ'ল হ'ল আৰু সুখৰ সংসাৰখন এনেদৰে নিমিষতে ঠাণ্ডাত হৈ যাব নিদিবি গোটেই গাঁওখন যেতিয়া বানত বিধগ্ৰস্ত হৈছে তেতিয়া নিশ্চয় কিবা এটা সমাধান ওলাবই